আমি যেতিয়া পলিটিক্স আৰম্ভ কৰিছোঁ, আমাৰ দলে কাম কাজ আৰম্ভ কৰিছে তেতিয়াৰ পৰা চলি আছে আৰু সেই অংকটোকে আমি UPPL মডেলৰ ৰাজনীতি বুলি কৈছোঁ। গতিকে UPPL মডেলৰ ৰাজনীতিত আমাৰ এই আটাইবোৰ সমস্যাবিলাক সমাধান কৰি কেনেকৈ বড়োলেণ্ডটো শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু সমন্বয়ৰ এটা বড়োলেণ্ড গঢ়িব পাৰে আৰু উন্নত এটা বড়োলেণ্ড গঢ়িব পাৰে, ইয়াৰ 26টা জনগোষ্ঠী আৰু 35 লাখ জনগণক লৈ এই কাম কাজ এই চিন্তাধাৰা এই মিছন ভিজনটোৱে UPPL মডেল অফ পলিটিক্স বুলি কৈছে আৰু সেইটো লৈ আমি কাম কৰি আছো। আগ্ৰামাই হেলিকপ্টাৰ লৈ আপোনাৰ প্ৰচাৰ চলিছে, আপুনি কি হেলিকপ্টাৰ নলয় না? চাওক, সব সময়ে ক'ব দৰকাৰ হ'লে ল'ম, কিন্তু এতিয়া আমাৰ দৰকাৰ হোৱা নাই, কাৰণ আমাৰ 40টা সমষ্টিত কাম কাজ চলি আছে, ৱৰ্কাৰবিলাকে লিডাৰবিলাকে কাম কৰি আছে, আমিও কাম কৰি আছোঁ। গতিকে আজিৰ ডিমাণ্ডটো হেলিকপ্টাৰৰ আমাৰ অহা নাই, কাম কাজবিলাক তেনেকাই চলি আছে, আমি কৰি আছোঁ। তেখেতৰ হয়তো ডিমাণ্ড আহিছে, সেইকাৰণে তেখেতে লৈছে, বেলেগো কাৰণ থাকিব পাৰে তেখেতে হেলিকপ্টাৰ লোৱাৰ।